উল্টা হ'ল সঁচা কথা কোৱা মানুহে বোলে হাতখন গাঁৱৰ পৰা খেদা খায় এইটোৱেতো হৈছে আমাৰ অসমত এইটোৱেতো চলি আছে যোনে যোনে সঁচা নমস্কাৰ বন্ধুসকল কি খবৰ এতিয়া 4:30 হৈছে মই চাইকেল লৈ অলপ আমাৰ ৰজাবাৰী বাগানৰ ফালে ওলাই আহিছোঁ মানে কি হয় আজি বহুত গৰম সেই গতিকে অলপ ওলাই আহিছোঁ এতিয়া বতৰটো অলপ ডাৱৰীয়া নিচিনা কৰিছে সেইবাবে অলপ বতাহো দি আছে সেইকাৰণে অলপ বোলো চাইকেলকে চলাওঁ সেইকাৰণে অলপ ওলাই আহিলোঁ বাগানৰ ফালে সেইখন আমাৰ ৰজাবাৰী চাহ বাগান হয় মই এই মাই গড ভালকৈ চাই নগ'লে এনেকুৱা সৰু সৰু লিক থাকে বাগানত এইবিলাক মানে বহুত দিগদাৰ হৈ যায় চাইকেল চলাবলৈ কেমেৰালৈও চাব লগা হৈছে চাইকেলো চলাবলগীয়া হৈছে সেয়াই আৰু এই আবেলি আহি ভাল লাগে বাগানৰ পৰিৱেশবোৰ চাই ভাল লাগে প্ৰায় আহোঁ আনকালে লগৰ সমনীয়াৰ লগত খোজকাঢ়ি আহোঁ আজি মানে কি হ'ল লগৰীয়া নাই ফিল্ডলৈ আহিব হৈছে তেওঁলোক কিন্তু নাই বোলো অকলে গৈ আহোঁ আজি বাগানখন কোম্পানী বাগানৰ মাজত এতিয়া চাইকেল চলাই ঘূৰি ফুৰিছোঁ মই বাগানৰ পৰিৱেশটো দেখাইছোঁ মই আপোনালোকক অলপ চলপ এইখন আমাৰ ৰজাবাৰী চাহ বাগান সন্ধিয়া হৈ আহিছে সেইকাৰণে অলপ আন্ধাৰ উঠিব পাৰে পিকচাৰ কোৱালিটি অলপ বেয়া হ'ব পাৰে এয়া দেখাইছোঁ আপোনালোকক এইখন আমাৰ ৰজাবাৰী চাহ বাগান মই সেই চাইকেলখন লৈ আহিছোঁ এইটো জিৰণি ঘৰ হয় লেবাৰবিলাকৰ পাত ছিঙা বহুত ডাঙৰ হয় এইখন মই ঘৰৰ পৰা কমেও 2 কিলোমিটাৰমান আঁতৰত আহিলোঁ এতিয়া বাগানৰ মাজত সোমাই আছোঁ আন্ধাৰ হৈ আহিছে মই এতিয়া যাব লাগিব এয়া আজি এইখিনি পাত ছিঙিলে চাগে তেওঁলোকে লেবাৰবিলাকে বাগানত পাত নাইকিয়া হৈ আছে এইটো ছাইড আছে বাগানৰ পাত এইটো ছাইডে সেউজীয়া হৈ আছে গধূলি নোহোৱাৰ আগেৰে ঘৰ পাব লাগিব মানে ভয় বোলা বস্তুটো নহয় মানে কি হয় এন্ধাৰ তাতে কোনো মানুহ দুনুহ নাই অলপ জয়াল সেই গতিকে অলপ ঘৰলৈ সোনকালে যাব লাগিব ভিউজটো এনেই কেনেকুৱা লাগিছে আপোনালোকে জনাব এয়া সূৰ্য ডুবিব সময় হৈছে বৰষুণো আহিব নেকি একদম কোলা কৰি আনিছে মানে কথাটো এনেকুৱা ধৰণৰ এইখন চাইকেল লৈ আহিছিলোঁ দেই মই মানে কথাটো এনেকুৱা ধৰণৰ বাগানত ফুৰিবলৈ আহিছিলোঁ এতিয়া এন্ধাৰ হৈ আহিছে সেইবাবে ঘৰলৈ যাব ওলাইছোঁ মানে এই কালিৰ পৰা ছ'চিয়েল মিডিয়াত মানে ফেচবুক এইবিলাকত অলপ মানে চাহ খেতিক লৈ অকণমান বিতৰ্কও হৈ আছে আৰু বিতৰ্ক কেলৈনো নহ'ব কাৰণ আমাৰো ভাল লগা নাই সেই গতিকে মনত পৰোঁতে কথা এটা ক'বলৈ লৈছোঁ মানে এখন নতুন নিৰ্দেশনা নীতি আহিছে চাহ বৰ্ডৰ পৰা বোলে তেওঁলোকক কি কয় 65% মানে 65% হিচাপতহে বোলে তেওঁলোকে পাতটো ল'ব সেই গতিকে আমাৰো অলপ চিন্তা হৈছে ৰেটটোও বান্ধি দিছে ৰেটটো তেওঁলোকে কোৱা মতে বোলে 65 মানে 65%ত যদি আমি পাতটো দিব পাৰোঁ সিমানটোত যদি আমি পাতটো দিব পাৰোঁ তেতিয়া আমাক বোলে 33কৈ দিব মানে পাৰ ৰেট মানে প্ৰতি কেজিত 33কৈ দিব এইটো হ'লেতো আমাৰ দিগদাৰ হ'ব আমাৰ মানুহখিনি আমাৰোতো বহুতো খৰচ আছে চাহ খেতি কৰিছোঁ হয় তেনেকৈ দিলেতো আমাৰতো বহুত লছ হ'ব আমিওতো খেতিয়কেই হয় চাহ খেতিয়ক হয় ক্ষুদ্ৰ চাহ খেতিয়ক এইবিলাকটোতো কোম্পানী বাগান হয় এইবিলাকৰ কথা বেলেগ আমাৰতো নিজৰ মাটিত নিজৰ অলপ চলপ হ'লেও বাগান আছে আমাৰ দিগদাৰ হয় কাৰণ হাজিৰাও আজিকালি বাঢ়ি আহিছে আমাৰ ইয়াততো পাত ছিঙা মানুহবিলাকৰ হাজিৰা 170 টকা এতিয়াতো এনেকুৱা কোম্পানী বাগানবিলাক এইবিলাক কোম্পানী বাগানততো ৰেটটোতো চৰকাৰেতো বান্ধি দিছে এইবিলাকৰ কথা ক'বলৈ নাযাওঁ তেওঁলোকে 33কৈ দিম বুলি মানে নতুন নিৰ্দেশনা নীতি এখন আহিছে সেইখনৰ মতে মানি চলিবলৈ কৈছে নহ'লে পাত নলওঁ বুলিতো তেওঁলোকে স্পষ্টকৈ লিখি দিছে এইখিনি কথাই আৰু আপোনালোকক মই দেখাইছোঁ এতিয়া 65% বুলি কৈছে মানে কেনেকুৱা পাতটো 60%ত ল'ব এতিয়া অসম চাহ বৰ্ডে নিৰ্ধাৰণ কৰি দিছে বোলে 65% মানদণ্ডৰ পাতহে তেওঁলোকক দিব লাগিব নহ'লে পাত ঘূৰাই দিয়া হ'ব বুলি কৈছে তেওঁলোকে মানে মই এইফালে ফুৰিবলৈ আহিছিলোঁ তাকে মানে দেখিয়ে মোৰ মনত পৰিল পটককৈ চাহ বাগানৰ কথা
আমাৰ অলপ চলপ হ'লেও চাহ বাগান আছে, গতিকে এনেকুৱা কৰিলে ভাল নালাগে। কাৰণ মানুহে প্ৰাপ্যটো পাব লাগে। আমাৰো বহুত চাহ খেতি আমি জানো, আমি কিমানটো কষ্ট হয়, হাজিৰাৰ পৰা আদি কৰি দৰৱ পাতি দিব লাগে, সাৰ দিব লাগে, এইখিনি কৰোঁতেতো আমাৰতো বহুত কষ্ট হয়। আমালৈ চাব লাগে। গতিকে এনেকুৱা ধৰণৰ মানে পটককৈ মন্তব্য তেওঁলোকে কৰি দিব নালাগে, কাৰণ সম্ভৱ নহয় 65% মানে ইমানখিনি মানদণ্ডৰ পাতটোতো দিব নোৱাৰি। কাৰণ তেওঁলোকে 33 টকাকৈ দিম বুলি কৈছে, মানে 33 পাৰ কেজিত। 90 টকাকৈ দিলেও মানে দিগদাৰ আছে, কাৰণ মই দেখাইছোঁ আপোনালোকক 65% মানে পাতটো কোনটো হ'ব। তেওঁলোকে কৈছে যে এটিকলি দুটি পাত লগতে এখিলা তলত বাজিৰ পাত থাকিব লাগিব। কোনটো হ'ব ৰ'ব, মই ইয়াৰ এজোপাত মই দেখাইছোঁ আপোনালোকক ভালকেনে। তেনেকুৱা পাতটোতো দেখিয়ে পোৱা নাই নহয় এতিয়া ভালদৰে। এইখিলাই হ'ব চাগে ইমানটো, কাৰণ এইটোতো বেছি বাঢ়ি গৈছে, এইটো হ'লে নহ'ব। এইটো এটিকলি দুটি পাত হ'ব। এইটো এটিকলি দুটি পাত, এইটো কলিটো 1 নম্বৰ 2 নম্বৰ, আৰু তলত এইখিলা কুমলীয়া বাজি পাত, মানে সিমানটো ছিঙি দেখাইছোঁ আপোনালোকক। ইমানটো এনেকুৱা পাতৰ যোগান ধৰিবলৈ কৈছে ফেক্টৰীসমূহে। আমিতোতো এনেকুৱাটোতো দিব নোৱাৰিম, কাৰণ আমাৰ বহুতো লছ হ'ব। এইটো 65% বুলি কৈছে তেওঁলোকে। এইটো হিচাপত পাত দিলে আমাক এটা নিৰ্ধাৰিত দাম তেওঁলোকে ধৰি বান্ধি ৰাখিছে, সেইটো হ'ল 33 টকা। এইটো এনেকুৱা, কাৰণ এনেকুৱা পাত হয়। এইটো পাত মানে লেবাৰবিলাকে দিনটোত 8টা বজাৰ পৰা, যদিও 8টা বজাৰ পৰা তেওঁলোকে বাগানত সোমায়, তেতিয়াহ'লেও মানে ইমানটো পাত 9ৰ পৰা 12 কেজিমানহে ছিঙিব পাৰিব। তেনেকৈ হ'লেতো কিমান ছিঙিব দিনটোত? যদি এজন লেবাৰে দিনটোত এনেকুৱা পাত 9ৰ পৰা যদি ধৰি ল'লোঁ 10 কেজিয়ে ছিঙিলে, 10 কেজি ছিঙিলে কিমান হ'ব? 33 কেনে এইটো আপোনালোকে উলিয়াই ল'ব ইকুৱেল কৰি এইটো। আৰু তেওঁলোকক আমি হাজিৰা দিব লাগে 170 টকা। আমাৰটোতো বাহিৰা আছেই, এইবিলাক সাৰ দৰৱ এইবিলাক মৰাটোতো আছেই। বাকী দৰৱেও বাগানত বহুতো বেমাৰ দেখা যায়। চাহ বাগান থকাসকলে জানে, এইবোৰ নক'লেও হ'ব মই এইখিনি কথা। আৰু বহুতেতো মই যোনটো কথা মই বুজাবলৈ লৈছোঁ, সেইটো কথাটোতো বহুতেতো ভালদৰে জানে। কাৰণ মই কি ক'ব বিচাৰিছোঁ, মানে চাহ বৰ্ডে মানে এইটো নিৰ্দেশনা দিব নালাগিছিলে ঘপকেনে। আমাৰ মানে বহুতো মোৰ লগতে মানে বহুত এনেকুৱা আমাৰ নিচিনা ক্ষুদ্ৰ চাহ খেতিয়ক মানে সংকটত পৰিছে। বহুতো জিলাৰ বোলে কলঘৰসমূহ বন্ধই কৰি দিলে সংগঠনবিলাকে। এতিয়া আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টতহে বোলে চলি থকা বুলি গম পাইছোঁ। ইয়াকে বুজাইছোঁ। এইটো বিষয়ক লৈয়ে এইকেইদিনা অলপ ফেচবুকত মানে কিছুমান চাহ খেতি গ্ৰুপ কেইটামানতো মই সোমাই আছোঁ। এই গ্ৰুপ কেইটাততো হুলস্থুল হৈ আছে। কি কৰিবলৈ লৈছে এইবিলাকত মানে কি হয়, চৰকাৰে অকণমান দৃষ্টিকোণ দিব লাগে। বাকী মানে নিবনুৱা সমস্যা এনেকৈ হেৰি হ'ব, ৰোধ কৰিবতো নোৱাৰে। আমাকতো বেছিও দিব নালাগে, আমাকতো প্ৰাপ্যখিনি দিব লাগে। এটা ধৰাবন্ধা নিয়মটোতো যদি দিয়ে, যোনটো ধৰাবন্ধা নিয়ম দিছে সেইটোতো ভাল হ'ব লাগে। আৰু এইখিনিয়ে ক'ব বিচাৰিছোঁ। বৰষুণ দিব, এতিয়া মই যাব লাগিব। এইখিনিয়ে আছিলে আজি ভিডিঅ'টোত ক'ব লগা। আৰু এটা কথা কৈছোঁ মই, এইখিনি আছিল ক'ব লগা চাহ খেতিৰ ওপৰত। মানে কি হয়, সকলোৱে এইটো বিষয়ৰ ওপৰতে এইকেইদিনা হুলস্থুল কৰি আছে। কথাটো হয়, কিয় হুলস্থুল নকৰিব? আমিওতো সৰু সুৰা ক্ষুদ্ৰ চাহ খেতিয়কে, সেই গতিকেতো অলপ এনেকুৱা কৰিবই লাগিব। কাৰণ যোনটো চাহ বৰ্ডে নীতি নিৰ্দেশনা জাৰি কৰিছে, সেইটোতো কোনোপধ্যেই সম্ভৱ নহয়। এইখিনিয়ে আৰু চৰকাৰেও এইবোৰৰ ওপৰত দৃষ্টিকোণ অলপ দিব লাগে। কাৰণ আমিতো নিবনুৱা, ঘৰত চাহ বাগান বুলিবলৈকেতো অলপ হ'লেও আছে। এইবিলাক কৰিয়েতো খাব লাগিব। কাৰণ চৰকাৰেতো চাকৰিটো নিদিলেই। বহুত এপ্লাই কৰিছিলোঁ। এপ্লাই কৰিলে কি হ'ব, সকলোতে পাছ কৰোঁ, কিন্তু যোনকেইটাত কৰি থৈছোঁ সেই দুটাত মানে ৰখাই থৈ দিছে। কৰোণাই পালে, দুবাৰকৈ পাছো কৰিলোঁ, ৰিজাল্ট ভালকৈ ওলাইছিল। কিন্তু কেতিয়া কি কৰে আৰু এইবিলাক আশা কৰি ৰখি আছোঁ চাকৰিৰ ওপৰতে। কিন্তু বৰ এটা আশাও কৰা নাই। বয়সটোতো ৰৈ নাথাকে ন, বহুত দিগদাৰ হয়। কাৰণ বয়স যোৱাৰ পিছততো আৰু মানুহৰ সদায় এতিয়া যিমান দৌৰি আছোঁ, জঁপিয়াই আছোঁ, সেইটোতো জোচো নাথাকে ইমানখিনি মানুহ বয়স হৈ গ'লে বুঢ়া হয়। বুঢ়াটো নাই হোৱা বাৰু এতিয়ালৈকে, নহ'লেও মানে কি হয়, মন নাযায় এইবিলাক, মানে ইমান শক্তিও নাথাকে। কাৰণ নাথাকে শক্তি, কেনেকৈ থাকিব, মানে কি হয়, মনটোও ভাগি যায়। এইখিনিয়ে কথা।
চৰকাৰেটোতো নতুন নতুন নীতি নিৰ্দেশনাটোতো সদায় কৰি আছে। এইখিনি আৰু এতিয়া বোলে দুখীয়া মানুহবিলাকৰ APL BPLত চাউল পায়, এইবিলাকো বোলে বন্ধ কৰিছে। 1 লাখ টকা যাৰ ইনকম হয় তেওঁলোকক বোলে চাউল দাইল এইবিলাক নিদিয়ে। কি যে কথাবোৰ চৰকাৰে ঘোষণা কৰে। কোনোবা এজন মানুহেটোতো হাজিৰা কৰিও বিজনেছ কৰিও 1 লাখ টকা তেওঁ নিজৰ একাউণ্টত ভৰাই ৰাখিব পাৰে। তেওঁটোতো কাটিলেতো নহ'ব, কাৰণ কিছুমানে হাজিৰা কৰে, বিজনেছ কৰে, নিজৰ একাউণ্ট বেলেঞ্চ বেমাৰ আজাৰৰ কথা আছে, সেইকাৰণেতো একাউণ্টত ৰাখিবই। সেইটোৱে কথা। এতিয়া চাউলৰ আশাত মানুহে কাম নকৰিলেহে হ'ব। চাউলকেইটাৰ আশাত, সেই বেয়া চাউলখিনিৰ আশাত চৰকাৰে চাকৰি নকৰিলে হ'ব। এইখিনি কথাকে যদি মই চৰকাৰক ক'বলৈ যাওঁ, জেলৰ ভাত খাব লাগিব। এইখিনিয়ে আৰু শুদ্ধ কথা। আজিৰ যুগতটোতো উল্টা হ'ল। সঁচা কথা কোৱা মানুহে বোলে হাতখন গাঁৱৰ পৰা খেদা খায়। এইটোৱেতো হৈছে আমাৰ অসমত, এইটোৱেতো চলি আছে। যোনে যোনে সঁচা কথা কয় তেওঁলোকক বোলে আজিকালি গাঁৱৰ পৰা খেদিহে দিয়ে। এইখিনিয়ে আৰু। থেংক ইউ।